বন্ধুসকল নমস্কাৰ। মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকক কাজিৰঙাৰ বিষয়ে। কাজিৰঙাত আমি আহিলে ক'ত কেনেকৈ কি চাব লাগিব, ক'ত কেনেকৈ থাকিব লাগিব, আৰু মানে কাজিৰঙাৰ চাবলৈ আহিলে ক'ত কেনেকৈ সুবিধা আছে সেইখিনি আপোনালোকক। গুৱাহাটীৰ ফালৰ পৰা যদি আমি আহোঁতে এইখন পাম। মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ। এখন এমালগ্ৰেটেড প্লেণ্টেশ্যন হাতীখুলি। ইয়াত আপোনাৰ চাহপাতৰ চব মানে কোৱালিটিবিলাক পায় আৰু ভাল চাহপাত। এয়া আমাৰ স্বৰ্গীয় দেৱকান্ত গগৈদেৱৰ এটা প্ৰতিমূৰ্তি আছে, তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় এইখিনিতে। আৰু ব'লক আমি এতিয়া কাজিৰঙাৰ ক'ত কেনেকৈ টিকট কাটিব লাগে, কি কৰিব লাগে আমি চাওঁ ব'লক। ইয়াৰ পৰা বেছি দূৰ নহয়। ইয়াতে আপোনালোকক এইবিলাক চাফাৰীবিলাক দেখি আছে, এইবিলাক চাফাৰীবিলাক বুক কৰিব লাগিব। ডাইৰেক্ট ভাড়া কৰিলে মানে চিনাকি হ'লে যায়, কিন্তু এনেই বুক কৰা ছিষ্টেম আছে। চাফাৰীবিলাক বুক কৰি ল'ব লাগে। প্ৰথমতে আহি আমি কাজিৰঙাখন যদি ঘূৰিব যাওঁ, কাজিৰঙাত ঘূৰিব হ'লে ক'ত টিকট কাটিব লাগিব কি কথা আমি চাওঁ বোলো। এইখন গুৱাহাটীৰ ফালৰ পৰা আহিলে ৰাইট ছাইডে সোমাবলৈ এখন গেট আছে, অসম পৰ্যটন বুলি। এখন অসম পৰ্যটনৰ গেট। এখন লগতে কহৰা আৰক্ষী চকী আছে বোলো। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পায়, যেন কিবা উপকাৰ হৈছে বুলি ভাবে বা ভাল লাগিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মেইন ৰাস্তাৰ পৰা আপোনাৰ প্ৰায় 1.5 কিলোমিটাৰমান, 1.5 কিলোমিটাৰ নালাগে, 1 কিলোমিটাৰমান সোমালেই আমি টিকেট কাউণ্টাৰ পামগৈ। এয়া হাতীখুলি, এইবিলাক ছাইডৰ ৰাইট ছাইডে হাতীখুলি বাগান আছে, টি গাৰ্ডেন আছে। এটা ভাল মই দেখিছোঁ কি প্ৰত্যেক গছতে জালুক গছ লগায়। এই জালুকৰ পৰা মানে সিহঁতি অৰ্থনীতি অলপ লাভ কৰে, লাভান্বিত হয়। টি গাৰ্ডেনৰ যিখিনি মানে মেনেজমেণ্ট আছে। ব'লক আমি গৈ থাকোঁ, পামগৈ আৰু। আমি ৰাস্তাটো সোমাই আহি লেফ্ট ছাইডে সোমাই যাব লাগিব। ইয়াতে লিখাই আছে আপোনাৰ, লিখা আছে এখন লেফ্ট ছাইডে সোমাই ইয়াতে জীপ চাফাৰী এইখিনি আছে। জীপ চাফাৰীখিনি এইখিনি বুক কৰিব লাগে। ইয়াতে কফি চফি খাব পৰা যাব, হট কফি বুলি লিখা আছে দেখিছে। তাৰপিছত আমি এইফালে সোমাই গৈ ইয়াতে সোমাই গৈ আপোনাৰ এই বেক চাইডে ঘৰটো যে আছে, তাতে টিকেট কাটে। টিকেট কটাৰ পিছতে চাফাৰী কৰিব পাৰিব আপোনালোকে। জীপ চাফাৰী বা আপোনাৰ এলিফেণ্ট চাফাৰী তাতে কৰিব পাৰিব। তাৰ পৰা ওলাই আহি ইয়াতে ডিভিজন ৱাইজ ভাগ আছে, ক'ত আপুনি যাব কি কৰিব। চবৰে বেলেগ বেলেগ ডিভিজন আছে। ডিভিজনত আপুনি টিকেট কাটিব লাগিব। মানে বোলে বোলে বাগৰি ডিভিজনত যাওঁ, বাগৰি ডিভিজনত চাব হ'লে বাগৰি ডিভিজনত আপুনি টিকেট কাটিব লাগিব। টিকেট কটাৰ পিছত আপোনালোকে তাক বাগৰি ডিভিজনটো আপোনালোকক দেখুৱাব। এইবিলাক জীপ আহি আছে খালী কৰি, মানুহ ফুৰাই মেলি আহি আছে। মানুহ নামিলে ক'ৰবাত বোলে আকৌ ট্ৰান্সপৰ্টত থ'বগৈ লাগে, ইয়াৰ পৰা সেইবিলাক ফেচিলিটি আছে। আপোনালোকে পইচা দিলেই হ'ল। এইফালে লজো আছে আপোনাৰ, আৰণ্য লজ বুলি। পুলিচ গেষ্ট হাউচো আছে। আৰু আপোনাৰ পিকনিক
পিকনিক খাবলৈও জেগা আছে। আগফালে ওপৰলৈ উঠি গৈ আছোঁ গাড়ীখনেদি। অকণমান পাহাৰ নিচিনা জেগাটো এইটোপা। অকণ ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, আপোনালোকে চালে বুজি পাব যে কাজিৰঙাত আহিলে আমি কোনফালে ক'ত কি যাব লাগিব। মই এতিয়া গুৱাহাটীৰ ফালৰ পৰা যদি আপোনালোক আহে, তেতিয়া মই ৰাইট ছাইডৰ ৰাস্তাটোত সোমাইছোঁ। মানে ৰাইট ছাইডে সোমালে কহৰা আৰক্ষী চকী ছাইডেদি তাতে আপোনাৰ টিকেট কাটিব পাৰিব। আৰু লেফ্ট ছাইডে সোমালে আপোনাৰ কাজিৰঙা ভিজিট কৰিব পাৰিব। লেফ্ট ছাইডেও যাম। এতিয়া মই ৰাইট ছাইডে সোমাই আহি আছোঁ, আপোনালোকক দেখুৱাইছোঁ। ইয়াতে ৰবৰ খেতি কৰে। ৰবৰ খেতিৰো ৰবৰৰ অফিচ এটা আছে, ৰবৰ বাগানৰ মানে মেনেজমেণ্ট কৰা অফিচ আছে। এইবিলাক ৰবৰ চব আপোনালোকক ৰবৰৰ কথা কৈছিলোঁ যে, এইবিলাক ৰবৰ কেনেকৈ কাটি শুকুৱাই থৈছে দেখিছে। এইবিলাক ৰবৰ। ৰবৰ বাগানো আছে। গৈ থাকোঁ ব'লক। এই তললৈ নামি গ'লে পিকনিক স্পট পাম আমি। এইবিলাকতে চাইডতে আপুনি পিকনিক খাব পাৰে। এটাই কথা ভাল লাগিছে, ইয়াত চাফা চিকুণটো হৈ আছে। এইবিলাক পিকনিক স্পট খাব পাৰে। পিকনিক খাওঁ বুলি ক'লেও খাব পাৰে। ইয়াত পানীটো নাই, এতিয়া পানী আহি থাকে এইখিনিতে, মানে এইখন নিজৰা টাইপত আহি থাকে পানী। আহি আছে বাৰু। ইয়াতে আপোনালোকে বহি মেলি পৰিয়ালে চাহ তাহ খাব পাৰে। মানুহ আহি আছে, ঘূৰি আছে, ফুৰি আছে। এখন পাৰ্ক আছে এইখিনিতে, আপোনালোকে চাওক। পাৰ্কখন দেখুৱাবলৈ যত্ন কৰিম। ইয়াত লিখা আছে কাজিৰঙাপি মেম'ৰিয়েল পাৰ্ক, কহৰা, কাৰ্বি আংলং। এইটো কাৰ্বি আংলঙৰ ভিতৰত পৰে, কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ভিতৰত পৰে চব। ব'লক আমি আপোনাৰ গুৱাহাটীৰ ফালৰ পৰা আহিলে আমি লেফ্ট ছাইডে গ'লে কি পাম। আপোনালোকে থকাৰ মই হোটেলৰ নাম কৈ দিম। মোক কোনো স্পনচৰ কৰা নাই, মই নিজে ক'ম মানে আপোনালোকক যে ক'ত আপোনালোকে থাকিব পাৰিব। এইবিলাক চাইডৰ ৰাইট চাইডৰবিলাক আপোনাৰ হেৰি
কাজিৰঙা ফৰেষ্টৰ কিছুমান কেম্প আছে, আপোনাৰ কিছুমান গেষ্ট হাউচ আছে। ৰাইট চাইডৰ পাহাৰটোত মই নুঠোঁ, মানে এইটো এলাও নাই, তো সেইটো কাৰণে নুঠোঁ। এতিয়া এখন ছ'চাইটি আছে, কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটি, দেখিছেনে আপোনালোকে চাইনবোৰ্ডখনত? কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটি। ব'লক আমি আগলৈ আগবাঢ়োঁ। চিধা এতিয়া মই ৰাইট চাইডে সোমাইছিলোঁ, ৰাইট চাইডৰ পৰা চিধা ওলাই যাওঁ মেইন ৰোডলৈ। কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে শুধৰাই। মই আপোনালোকৰ লেফ্ট চাইড ৰাইট চাইডৰ গুৱাহাটী ফালৰ পৰা আহোঁতে ৰাইট চাইডে সোমাইছিলোঁ, এতিয়া ৰাইট চাইডৰ পৰা ওলাই মেইন ৰোড পাইছোঁ। এইটো মেইন ৰোডৰ পৰা চিধা যাব লাগিব, মানে এইটো চাৰিআলি, চিধা যাব লাগিব। এই আপুনি দেখিছেনে কাজিৰঙা নেশ্যনেল পাৰ্ক বুলি লিখা আছে, দেখিছে? ব'লক আমি সেইফালে যাওঁ। ব'লক সেইফালে সোমাই আহিব লাগিব। চিধা আমি এতিয়া গৈ আছোঁ কাজিৰঙাৰ ভিতৰততো সোমাব নিদিয়ে পাৰ্চনেল গাড়ী লৈ, তো দেখুৱাম আৰু ক'লৈকে যাব পাৰি। চাবলগীয়া জেগা বহুত আছে কাজিৰঙাত, আপোনালোকে আহিব চাবলৈ, অলপ ফুৰক। ইলৰা গেষ্ট হাউচো আছে ইয়াতে, আপোনাৰ থাকিব মেলিব পাৰিব। এইটো পেলাই লেফ্ট চাইডে সোমাই গ'লে এইটো ফোন নাম্বাৰ আপোনালোকে ইয়াতে আছে, লিখি লওক, লাগিলে আপুনি চাই লওক। ইলৰা গেষ্ট হাউচ, আপোনালোকে ইয়াতো থাকিব পাৰিব, থাকোঁ যদি কয়। আৰু এখন আপোনালোকক দামী হোটেল দেখুৱাবলৈ গৈ আছোঁ। ৰাইট চাইডৰ পৰা কি কয় মেইন ৰোডৰ পৰা মই গুৱাহাটী ফালৰ পৰা আহি মেইন ৰোডৰ পৰা লেফ্ট চাইডে সোমাই আছোঁ। এতিয়া লেফ্ট চাইডে আপোনাৰ প্ৰায় 1.5 কিলোমিটাৰমান সোমাই গ'লে এখন 1.5 কিলোমিটাৰমান সোমাই আহিলে আমি ইলৰা গেষ্ট হাউচ পাম, আৰু 2 কিলোমিটাৰমান সোমাই আহিলে আমি বৰগছ নাম শুনিছে ন? বৰগছ হোটেল, বৰগছ ৰিজৰ্ট, সেইখনত আমি পাই যাম। আমি গৈ আছোঁ বৰগছৰ হোটেলত। মই ভিতৰত থ'ম আৰু মই আপোনালোকক দেখুৱাম কোনখিনিত আছে, দেখুৱাই পেলাই আকৌ ৰিটাৰ্ণ থ'ম। সেইখন চাইনবোৰ্ড দেখিলেনে? এই দলংখন পাৰ হৈ যোৱাৰ পিছতে বৰগছখন আমি পামগৈ। এইফালে মানুহৰ গাঁও আছে, গাঁওখন পাৰ হোৱাৰ পিছতে ৰিজাৰ্ভখন আৰম্ভ।
বৰগছ হোটেল আমি পালোহি। এখন বৰগছ হোটেল। বৰগছত দাদা এজনক লগ পাইছোঁ, মই দেখুৱাম। এখন বৰগছ হোটেল, আপোনালোকে আহিব পাৰিব। দাদা নমস্কাৰ। কেনেকুৱা? ভাল ভালেই। আপোনালোকৰ বৰগছৰ হোটেলৰ বিষয়ে অকণ ক'ব নেকি? খোলে এনেই অকণমান কৈ দিয়ক। 24 ঘণ্টাই খোলা থাকে। 24 ঘণ্টা খোলা থাকে। তো আপোনালোকৰ ফেচিলিটি কি আছে? ফেচিলিটি হয়, থকা আছে আপোনাৰ, আৰু আপোনাৰ ভালে আছে সুবিধা। চব মানে পাৰ্টি চাৰ্টি কৰিব পাৰিব? পাৰিব। ঠিক আছে। চুইমিং পুল আছে, জিম আছে, স্পা আছে, ৰেষ্টুৰেণ্ট আছে। আপোনাৰ নামটো? মোৰ নামটো পল্লৱ দাস। পল্লৱ দাস। আপোনাৰ ঘৰ? বোকাখাট, পাণবাৰী। ঠিক আছে, ধন্যবাদ। বলক, পল্লৱ দাস দাক লগ পাই ভাল লাগিলে। বৰগছৰ হোটেলখন মই বেলেগ এদিনাখন দেখাম আপোনালোকক। পিছত সময় উলিয়াই আহি আজি অকণ মানে মই ব্যস্তত আছোঁ। সোমায়ে যাওঁ ন। এইখন বৰগছ হোটেলখন। অলপ গাড়ীখন ঘূৰাই লৈছোঁ। আজি হোটেলৰ বিষয়ে সবিশেষ নেদেখাওঁ, বেলেগ এদিনাখন আহিম। আপোনালোকক দেখুৱালোঁ, আপোনালোকে ইয়াতে থাকিব পাৰিব বৰগছত। এইজন দাদাজন পাণবাৰী। বৰগছৰ পৰা আকৌ ওলাই ৰাইট চাইডে মই গৈছোঁ। ৰাইট চাইডে ওলালে আপোনালোকে ৰিজাৰ্ভখন পাবগৈ। বহুত আছে ইয়াতে। এইখিনিৰ পৰা যাব নিদিয়ে আৰু, এই ৰঙা গাড়ীখন যে দেখিছে ঘূৰাইছে, এইখিনিৰ পৰা যাব নিদিয়ে আৰু। এইখিনিৰ পৰা জীপ চাফাৰী কৰাবিলাকহে যাব দিব। ইয়াতে আছে আপোনাৰ থলুৱা সামগ্ৰী। এইখিনিৰ পৰা যাব নিদিয়ে আৰু। মিহিমুখ আপোনাৰ এইটো মিহিমুখৰ আণ্ডাৰত আছে। মিহিমুখ ব্লক কৰে।
ব'লক ওলাই যাওঁ ইয়াৰ পৰা এতিয়া। অকণমান নামি দেখুৱাওঁ আপোনালোকক মিহিমুখৰ কেনেকুৱা পৰিৱেশটো। ইয়াতে জীপো আছে, আপোনালোকে জীপ ইয়াৰ পৰাও চাফাৰি কৰিব পাৰে। কোনোবা ধৰক পাৰ্চনেল গাড়ীত আহিলে থাকি গ'ল, তেওঁলোকে আহিব পাৰে। এইবিলাক থলুৱা সামগ্ৰীৰে দোকান ভৰি পৰিছে, আপোনালোকে ইয়াত বহিব পাৰিব। দাদা নমস্কাৰ। এই আপোনালোকৰ ইয়াত কি পায়? এইটো কি ব্লক কয়? মিহিমুখ বুলি কয়। হয়, আপোনাৰ নাম? মোৰ নাম প্ৰফুল্ল গগৈ। ঠিক আছে, আপোনাৰ ওচৰত থলুৱা সামগ্ৰী নহয়? হয়, এইটো হাতেৰে বোৱা। হয়, সেইখিনি পোৱা যায় ইয়াতে। ইয়াতে থলুৱা সামগ্ৰী চব পোৱা যায়, আপোনালোকে আহিলে ইয়াতে ক্ৰয় কৰিব পাৰিব এইবিলাক। থলুৱা সামগ্ৰী দেখুৱাইছোঁ আপোনালোকক। এইবিলাক চব বাঁহ বেতেৰে নিৰ্মাণ কৰা, কাঠেৰে নিৰ্মাণ কৰা এইবিলাক। দেখিছে? এই টুকুৰা মিহিমুখ চক। এনেকুৱা মিহিমুখ দেখিলেনে? ইয়াৰ ভিতৰেদি আপোনালোকক জিপেদি লৈ যাব, এই গেটখনৰ ভিতৰেদি জিপেদি লৈ যাব। তাতে আপোনালোকক গড় দেখুৱাব, হাতী দেখুৱাব, হৰিণা দেখুৱাব। লগতে চাহৰ দোকান আছে এখন। এইবিলাক থলুৱা সামগ্ৰী চব আপোনালোকে ক্ৰয় কৰিব পাৰিব। ধন্যবাদ। জয় অসম।